যেতিয়া ডিস্টেন্স ৰিলেশ্যনশ্বিপ হয় তেতিয়া সন্দেহ কৰাটো বহুত ডাঙৰ প্ৰশ্ন এটা হৈ পৰে যে পাৰ্টনাৰে কি কৰিছে ক'ত আছে কিন্তু এটা কথা মনত ৰাখিব এই যিবোৰ সন্দেহ নহয় সেইবোৰ আপোনাৰ নিজৰ ইমেজিনেশ্যন হয় আপুনি নিজে মনত কিছুমান কাহিনী ৰচি লয় কি জানিবা তাই কাৰোবাৰ লগত কথা পাতিছে কি জানিবা তাই পাৰ্টি কৰিছে কি জানিবা তাই ফুৰিব গৈছে কি জানিবা সি বেয়া কাম কৰি আছে এইবোৰ আমি নিজৰ মনত এটা কাহিনী গঢ়ি লওঁ আৰু তাৰ পিছত সন্দেহটো বঢ়াই বঢ়াই গৈ থাকো আৰু শেষত কি হয় কাজিয়া গতিকে এনেকুৱা ধৰণৰ কাহিনীবোৰ মূৰত আনিবই নালাগে আৰু যদি কেতিয়াবা আহেও এই বস্তুবোৰ ক্লিয়াৰ কৰি ল'ব লাগে সন্দেহটো নিজৰ মূৰত পুহি লৈ কেতিয়াও নিজৰ পাৰ্টনাৰক চাৰ্জ নকৰিব বা কেতিয়াও পাৰ্টনাৰক একিউজ নকৰিব প্ৰথমতে কথাটো পাতি লওক মেবি আপুনি যি ভাবি আছে সেয়া আপোনাৰ কল্পনাহে